ৰোড ছেফটি কমিটি আছে, ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ পৰা আমি আজি NHৰ যিবিলাক আমাৰ এক্সিডেণ্ট হোৱা ঠাই আছে, সেই এক্সিডেণ্ট হোৱা ঠাইবিলাকত আমি NHৰ অফিচিয়েলছ, আমাৰ গোটেই DRSC কমিটিৰ আমাৰ সকলো মেম্বাৰ আমাৰ ইয়াতে উপস্থিত আছে আৰু আমাৰ এই ঠাইবিলাক আমি ভিজিট কৰিছোঁ আৰু ইতিমধ্যে আমি চাইণ্টিফিকেলি এনালাইচিছ কৰিছোঁ ইয়াত অহাৰ আগে আগে যে কি কাৰণত ইয়াতে এক্সিডেণ্ট হয় আৰু সেই কাৰণবিলাক আজি আমি ফিল্ডত আহি চাইছোঁ আৰু আমি নেক্সট কিছুদিনৰ ভিতৰত যেনে য'ত আমাৰ ৰেলিংছ লাগে বা আমাৰ ৰোড চাইনেজ লাগে বা ক'ৰবাত হয়তো আমাৰ যিবিলাক অপেনিং আছে অপেনিংবিলাক আমাৰ বন্ধ কৰিব লাগিব। তো এনেকুৱা ধৰণৰ কিছুমান সিদ্ধান্ত লোৱা হৈছে। তো আমি SSP ডাঙৰীয়া, মই, আমাৰ দ্বিতীয় ডাঙৰীয়া, আমি এনেকৈ আৰু লগতে বাকী চব ডিপাৰ্টমেণ্টৰে আজি আমাৰ টীম আছে। অলৰেডি আমাৰ ইয়াতে এৱাৰনেছো চলি আছে আমাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে। গতিকে আমি এই ষ্ট্ৰেচটোত শ্ৰীৰামপুৰলৈকে আমাৰ কোকৰাঝাৰৰ এই গোটেই হাইৱে ষ্ট্ৰেচটোত আমি আজি প্ৰায় 60 কিলোমিটাৰ চাইছোঁ আৰু মেইনলি কিছুমান এক্সিডেণ্ট স্পট আছে ইয়াতে, সেইখিনি আমি অলৰেডি এনালাইচিছ কৰি আইডেণ্টিফাই কৰিছোঁ, সেইখিনিত আমি ফ'কাছ কৰিছোঁ আৰু যিটো যদি টেকনিকেল ইছ্যুজ আছে সেই টেকনিকেল ইছ্যুজখিনি আমি এড্ৰেছ কৰাৰ কাৰণে আমাৰ NH আছে আৰু তেওঁলোকে কথা দিছে যে একেবাৰে অতি সোনকালে সেই টেকনিকেল ইছ্যুজখিনি আমি চেক কৰি পেলাই তাক ৰেক্টিফাই কৰা হ'ব। আজি বুলি নহয়, আমি এৱাৰনেছো চলি আছে আৰু তাৰ লগতে ই ৰিক্সাবিলাক দুই এখনক যিবিলাকে আমাৰ নিয়ম মানা নাই তেওঁলোকক আমাৰ ইয়াতে DRSCৰ ফালৰ পৰাই হওক বা লোকেল থানা আমাৰ দ্বিতীয় ডাঙৰীয়াৰ ফালৰ পৰা আমাৰ একশ্যন লৈ আছে। তেওঁলোকৰ লাইচেঞ্চ কেঞ্চেল কৰা পৰ্যন্ত আমি সিদ্ধান্ত লৈছোঁ। গতিকে আমি যিসকলে এনেকুৱা ধৰণৰ আৰু কৰিব, আজি সকলোকে আকৌ এবাৰ আমি ৱাৰ্ণিং দিছোঁ, যদি এনেকুৱা ধৰণৰ হয়, আজি ইতিমধ্যে এখন দুখন আমি ইয়াৰ পৰা ধৰি থানালৈকে লৈ গৈছোঁ, যোৱাৰো সিদ্ধান্ত লোৱা হৈছে। গতিকে আমি একশ্যন ল'ম আৰু ইতিমধ্যে তেওঁলোকক বহুবাৰ কোৱা হৈছে আৰু বহুতে মানিও লৈছে। এইটো নহয় যে কোনো মানা নাই, মানাও আছে, নামানাও আছে। গতিকে নামানাসকলক আমি জাষ্ট তেখেতসকল লাষ্ট ৱাৰ্ণিং এটা দিছোঁ যে আমি কিন্তু যেতিয়াই পাম তেতিয়াই তেওঁলোকৰ ওপৰত মানে ষ্ট্ৰিক্ট একশ্যন আমি ল'ম।